যুদ্ধৰ উন্মাদনাই তেজৰ ফাকু খেলিছে ইজৰাইল পেলেষ্টাইনত। হামাছৰ আক্ৰমণৰ প্ৰত্যুত্তৰ যুদ্ধ ঘোষণা ইজৰাইলৰ। কালি পুৱাৰ পৰা সূত্ৰপাত হোৱা যুদ্ধৰ ফলত এই পৰ্যন্ত নিহত হৈছে 2 শতাধিক লোকৰ। ভয়াৱহ যুদ্ধৰ পৰিণতিত গাজাত এই পৰ্যন্ত প্ৰায় 198জন লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে পেলেষ্টাইনে। ইয়াৰ বিপৰীতে ইজৰাইলত হামাছ বাহিনীয়ে আকস্মিক আক্ৰমণ চলাই 5000 ৰকেট নিক্ষেপ কৰাৰ ফলত 40জন লোকৰ মৃত্যু হৈছে বুলি খবৰ প্ৰকাশ কৰিছে। ইতিমধ্যে হামাছ বাহিনীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ইজৰাইলে। শনিবাৰে পুৱা মাত্ৰ 20 মিনিটতে গাজা ষ্ট্ৰিপৰ পৰা দক্ষিণ ইজৰাইললৈ 5000 ৰকেট নিক্ষেপ কৰিছিল হামাছ বাহিনীয়ে। ইয়াৰ পিছতে ইজৰাইলে হামাছ বাহিনীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি প্ৰতিৰোধৰ প্ৰতিশ্ৰুতিৰে বিমান আক্ৰমণ চলায়। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এক ভিডিঅ'ৰ বাৰ্তাযোগে ইজৰাইলী জনগণক সম্বোধন কৰি হামাছ বাহিনীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দি এই অভিযানক যুদ্ধ হিচাপে ঘোষণা কৰে আৰু এই যুদ্ধত জয়ী হ'ম বুলিও আশ্বাস দিয়ে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়ফ গেলেণ্ট ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰি হামাছে গুৰুতৰ ভুল বুলি সকীয়াই দিছে। তদুপৰি ইজৰাইলীৰ প্ৰতিৰক্ষা বাহিনীয়ে যুদ্ধৰ বাবে প্ৰস্তুতিৰ অৱস্থাও ঘোষণা কৰিছে। ইফালে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি ভাৰতীয় নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু সুৰক্ষা প্ৰট'কল মানি চলিবলৈ পৰামৰ্শ দিছে। ভাৰতীয় নাগৰিকসকলে যোগাযোগ কৰিব পৰাকৈ হেল্পলাইন আৰু ইমেইল ঠিকনাও মুকলি কৰিছে। উল্লেখযোগ্য যে হামাছৰ সশস্ত্ৰ শাখাই এই আক্ৰমণক অপাৰেশ্যন আল আকছা ফ্লাড আখ্যা দিছে আৰু প্ৰাথমিক আক্ৰমণৰ 20 মিনিটৰ ভিতৰতে 5000ৰো অধিক ৰকেট নিক্ষেপ কৰি এক ভয়াৱহতাৰ সূচনা কৰে। সম্ভৱত ইজৰাইলৰ প্ৰত্যাক্ৰমণত বিধ্বস্ত হ'ব পাৰে হামাছা। ইজৰাইলে আৰম্ভ কৰিছে অপাৰেশ্যন আইৰন শ্বৰ্টছ। ইজৰাইলৰ প্ৰধান বেঞ্জামিন নেতানিয়াহুৰ স্পষ্ট ঘোষণা উই আৰ এট ৱাৰ। আৰম্ভ হৈছে ইজৰাইলৰ প্ৰত্যাক্ৰমণ। গাজা ষ্ট্ৰিপত ইজৰাইলৰ ভয়ংকৰ ষ্ট্ৰাইক। এটাকৈ প্ৰত্যুত্তৰ দিয়া হৈছে হামাছৰ সন্ত্ৰাসবাদীক। হামাছৰ সন্ত্ৰাসবাদীৰ পক্ষ ল'লে পাকিস্তান আৰু কাটাৰ, ইৰাণে। আনহাতে ভাৰত, আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স আৰু নাটাৰো দেশসমূহ ইজৰাইলৰ সপক্ষত স্পষ্ট স্থিতি দেখা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ফ্ৰণ্ট।